হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেনেকুৱা আছে আপোনালোক? মোৰ ভালেই আৰু সুস্থ থাকক, হেপী থাকক, ঘৰতে থাকক, এইটোৱে কামনা কৰিছোঁ। আৰু বতৰটো আজি খুব ধুনীয়া কৰিছে আৰু আবেলি টাইম হয়। আৰু আমাৰ ওচৰতে থকা আমাৰ পিছফালে থকা নামদাং গেষ্ট হাউচ, এইটো কল ইণ্ডিয়াৰ নামদাং গেষ্ট হাউচটোৰ ফালে অলপ আহিছিলোঁ আৰু ভাবিলোঁ অলপ ফটো মাৰি আপোনালোকক দেখাই দিওঁ। এয়া চাওকচোন, এইটো গেষ্ট হাউচ হয়। আৰু আজি আনিছে আমাৰ কেঁকুৰা, আৰু কেঁকুৰাখিনি খালে কি হয় আপোনালোকে হয়তো সকলোৱে গমেই পায়। আৰু মোৰ ভৰি বিষ আছিলে আগতে, আৰু কেঁকুৰা খাই মই ভাল পালোঁ আৰু আজিলৈকে নাই। এইটো 2 বছৰমানৰ আগৰ কথা। আৰু আজি আমাৰ ওচৰৰে ল'ৰা এটা একেলগে আমাৰ হাজবেণ্ডৰ লগত ডিউটি কৰে, সি পাই পেলাই লৈ আহিছিলে কেঁকুৰা, আৰু সি বনাব নাজানে, সেইকাৰণে আমাকে বনাব দিলে। এয়া আৰু আনি থৈ দিছে, আৰু ইয়াত বইল কৰিছোঁ। চফা কৰিলে মোৰ হাজবেণ্ডে, আৰু তাৰপিছত কেৰাহীত বইল কৰিছে। মই একো নাই কৰা, মোৰ হাজবেণ্ডে কৰি আছে এইবোৰ। বইল কৰাৰ পিছত আৰু বাকী প্ৰচেছখিনি কৰি যাব। বইল কৰি ল'ব ভালকৈ। আৰু মোৰ চুবলৈকো ভয় লাগে, যিহেতু কেঁকুৰাৰ চেপেনা থাকে, চেপিব বুলি ভয় লাগে। আৰু তিতা কেৰেলা কাটি আছে ভাজি বুটৰ লগত। এওঁ কিন্তু মোক বহুতেই সহায় কৰে। আৰু এইফালে কেঁকুৰা বইল কৰি থোৱা হৈছে, আৰু এফালে ঢেকীয়া। বইল হৈ গ'ল। আৰু জীওক কৈ থকা হৈছে কেঁকুৰা খালে কি হয়, সি নাখায় বোলে। কেঁকুৰাটো ডিমাগৰ কাৰণেও ভাল, সেইটোকে কৈছে। সঁচাকৈ নেটত চাৰ্চ কৰি চালে আপোনালোকে গম পাব কিহৰ কাৰণে ভাল। এইটো যোৱা মই গ'লোঁ। আৰু আমাৰ যি গান গাবলৈ কৈ আছোঁ, সি গোৱা নাই। এয়া দেখিছে কেনেকুৱা কৰিছে। কেঁকুৰাখিনি গুচাই উলিয়াই ল'লে। এইখিনি খোলাবিলাক আৰু এইখিনি ওলালে তাৰ ভিতৰৰ পৰা। আৰু এতিয়া খুন্দিব। কি দিছা? জলকীয়া, মৰাণ আদা আৰু নহৰু দিব লাগে চাগে। কেলে দি দিয়া আকৌ ৰ'বা। এইখিনি হয় উলিয়াই লোৱা কেঁকুৰাখিনি খোলাৰ পৰা। আৰু এইখিনি খুন্দাৰ পিছত এইখিনিও খুন্দি ল'ব। এতিয়া দি লাহে লাহে অলপকৈ একেলগে খুন্দি ল'বা এতিয়া। আৰু এনেকৈ খুন্দি দিয়াৰ পিছত নিমখ দি দিলে হৈ গ'ল আৰু ৰেডি। আৰু এইফালে আজি আকৌ আম কাটিছে।
জুচ বনাম বুলি ভাবিছোঁ আজি। আৰু এইবিলাক মোৰ হাজবেণ্ডে কাটে। মই এইবিলাক কৰি থাকিবলৈ ইমান হেৰিও নহয়, ভাল নাপাওঁ মই ইমানকৈ। আৰু এয়া কাটি হৈ গ'ল। আৰু জুচ বনাবলৈ লাগিব গাখীৰ দিছে এগিলাচ আৰু চেনি লাগিব আৰু অলপ। আম সেইকেইটা দিয়ে দুটা। বনাম। বহুতে বেলেগ বেলেগ বস্তু দিও বনায়। মোৰ ওচৰত ইমানখিনি বস্তু নাই, সেইকাৰণে গাখীৰ আৰু চেনি দিয়ে বনাই দিম। আৰু চেনি দিম ৰ'বা। আৰু আমাৰ জুচ ৰেডি খাবলৈ একেবাৰে। আৰু এতিয়া খোৱাহে কথা আৰু। একো নাখাওঁ। মজানে? শাক চদা নানিব।